আজি আমাৰ আমি বিটিআৰ চুক্তিকাৰী সংগঠন ABSU আৰু NDFB প্ৰাক্তন NDFB আৰু লগতে আমাৰ UBPO আমি সিগনেটৰী অৰ্গানাইজেশনস আৰু দুজন MP আমাৰ লোকসভাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া আৰু ৰাজ্যসভাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ হিহঁতৰ লগত আৰু আমাৰ সাক্ষাৎকাৰ হয় মিটিং হয় মিনিষ্টাৰ অফ ষ্টেট হোম নিত্যানন্দ ৰায়ৰ উপস্থিতিত আৰু তেওঁৰ যি আমাৰ উপস্থিতিত তেওঁৰ ওচৰত আমি অৱগত কৰাই যে এটা বিটিআৰ ৰেকৰ্ডৰ যেহেতু বিভিন্ন দফা আমাৰ আধৰুৱা হৈ আছে ইয়াৰ মূল দফাটো আমি তেওঁৰ হাতত বা তেওঁৰ লগত আলোচনা কৰি এটা সমাধান ওলোৱাৰ ক্ষেত্ৰত বা সমাধানত আনাৰ ক্ষেত্ৰত আমি সকলোৱে একজুট হৈ আমি দাবী জনাইছো কিয়নো বিটিআৰ চুক্তিখনৰ আজিলৈকে আমাৰ 100 বছৰ মুকলি গ'ল তো ইয়াৰ ক্ষেত্ৰত অতি সোনকালে ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ কাৰণে যিখিনি করণীয় আছে তেওঁলোকক যাতে ভাৰত চৰকাৰৰ পৰা অসম চৰকাৰৰ সমাধান আনিবলৈ তেওঁলোকে হেঁচা প্ৰয়োগ কৰে তাৰ কাৰণে আমি আলোচনা কৰিলোঁ প্ৰথমে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে বিটিআৰ ৰেকৰ্ডখনত অবজেক্টিভ হিচাপে আমাৰ অগমেন্টেশ্যন অফ বাউণ্ডাৰী আৰু পাৱাৰ এণ্ড ফাংচনছ তো ইয়াৰ বিষয়ে যেহেতু অসমৰ ক্ষেত্ৰত বাউণ্ডাৰীত ভিলেজ ইনক্লুজনৰ কাম আধৰুৱা হৈ আছে শোণিতপুৰ বিশ্বনাথ লখিমপুৰ শিমলুগুৰি আৰু BTC চুক্তিৰ যে 95 ভিলেজেছ আছিলে হেতু এতিয়ালৈকে অন্তৰ্ভুক্ত কমপ্লিটলি হোৱা নাই আজিলৈকে কমিশনৰ দ্বাৰা 60 ভিলেজেছ ইনক্লুড হৈ গৈছে আৰু 21 টো হল নলবাৰী আৰু দৰঙৰ পৰা হোৱা টোটাল 81 ভিলেজ টো ইনক্লুড হৈছে কিন্তু মেইন একডৰ সম্পৰ্কে অন্তৰ্ভুক্ত হোৱা গাঁওখিনি হল টোটাল 60 গাঁও তো ইয়াৰ ক্ষেত্ৰত যিখিনি আধৰুৱা হৈ আছে আমিও কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছো যাতে অসম চৰকাৰে অতি সোনকালে আমাৰ যি আধৰুৱা কাম হেতু সোনকালে কমিশন গঠন কৰি আকৌ গাঁও অন্তৰ্ভুক্তৰ কামটো আৰু ষ্টাৰ্ট কৰে তাৰ কাৰণে আমি আহ্বান জনাইছো আৰু লগতে যেহেতু ভাৰত চৰকাৰৰ হাতত 125 এমেণ্ডমেণ্টৰ যি এটা প্ৰচেছ তাটো পেণ্ডিং হৈ আছে তো ইয়াৰ ক্ষেত্ৰত যাতে সমাধান আনি আমাৰ বিটিআৰৰ এতিয়াৰ যি বিটিআৰ ৰেকৰ্ডৰ লগত যেটো 60 কনস্টিটুৱেন্সি বঢ়াব লাগে সাবজেক্ট এডিশনাল তাত অন্তৰ্ভুক্ত হ'ব লাগে লগতে যি 280 আৰ্টিকেল এমেণ্ড কৰি ফাইনেন্সৰ ক্ষেত্ৰত যাতে কেন্দ্ৰীয় চৰকাৰৰ পৰা যিমান পুঁজি বা বডোলেণ্ড শিডিউল কাউন্সিল হিচাপে ভাব লাগে সেইখিনি যাতে এটা সুবিধা হয় তাৰ কাৰণে 125 এমেণ্ডমেণ্টটো হ'ব লাগে বুলি আমি দাবী জনাইছো যেহেতু চলি থকা এতিয়াৰ যি সেশন এটো শেষ হ'বলৈ গৈছে কিন্তু অনাগত দিনত যি আমাৰ উইন্টাৰ সেশন আহিব তাত যাতে তেওঁলোকে হেতু আনি দিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাইছো লগতে ইয়াত যেহেতু আমাৰ লগত যেহেতু NDFB প্ৰাক্তন আমাৰ লিডাৰশ্বিপ সিগনেটৰী হিচাপে তেওঁলোকে উপস্থিত আছে আৰু আমিও এটা মূল দাবী আমি ৰাখিছো যেহেতু চাকৰকাৰী হিচাপে সিগনেটৰী হিচাপে যেহেতু ৰঞ্জন দৈমাৰী ডাঙৰীয়া তেওঁ এতিয়াও যেহেতু CBIৰ কোডৰ কনভিকশনত বা সুপ্ৰিম কোৰ্টত এপিল কেছ চলি আছে ইয়াৰ বিষয়ে আমি আহ্বান জনাইছো যে তেওঁলোকে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ইন্টাৰভেনশন কৰি তেওঁলোকক যাতে ৰেহাই দিব লাগে আৰু তেওঁলোকক জেলৰ পৰা বা কনভিকশনৰ পৰা ৰেহাই দি তেওঁলোকক মুকলি আকাশত আনিব লাগে তাৰ কাৰণে আমি আহ্বান জনাইছো আৰু বিভিন্ন কেছ যোনবিলাকে আনান আমাৰ নেবাৰিং ষ্টেটত পেণ্ডিং হৈ আছে হেতু যাতে তেওঁলোকে সমাপ্ত কৰে আৰু হেনিয়াৰ্স যেটো কেছ আছে অসম চৰকাৰৰ হাতত বা এই বিষয়ত যাতে আমাৰ সকলো এক্স NDFB মেম্বাৰ্স যিমান চুক্তিৰ পাছত যেহেতু এটা শান্তি পৰিৱেশ আৰু যেহেতু এটা নৰ্মেল লাইফৰ আহাৰ ক্ষেত্ৰত এটো যাতে তেওঁলোকে এটো সুবিধাটো ৰাখে আৰু যেহেতু নন হেনিয়াৰ্স কিছু কেছ আছে হেতু প্ৰায় উইথড্ৰ হৈছে তথাপিও কিছু কেছ আছে যত মানে এতিয়াও সামন আহে ইয়াৰ ক্ষেত্ৰত যাতে অসম চৰকাৰে পদক্ষেপ লয় আৰু ভাৰত চৰকাৰৰ হোম মিনিষ্ট্ৰীৰ নিৰ্দেশত যাতে এইবোৰ সমাধান আহে তাৰ কাৰণে আহ্বান জনাইছো আৰু আমাৰ অসমত যেহেতু কাৰ্বি আংলঙৰ ক্ষেত্ৰত ST হিলছৰ যে ইণ্ডিয়াত যেহেতু শিডিউল ট্ৰাইব কনস্টিটিউশনাল অৰ্ডাৰৰ লগত আমাৰ আসামত যেহেতু দুই ভাগত এটা প্লেন্স আৰু এটা হিলছত আছে তাৰ কাৰণে কাৰ্বি আংলঙত বসবাস কৰা ডিমা হাছাওত বসবাস কৰা বড়োসকলৰ কাৰণে যেটো বড়ো কছাৰী সাৱধান থাকিব লাগে হিল ষ্টেটাছ পাব লাগে ইয়াৰ ক্ষেত্ৰত আমি ভাৰত চৰকাৰক ৰিমাইণ্ড কৰিছো যে তেওঁলোকে এটো আমাক প্ৰয়োগ কৰিব লাগে যেহেতু বিভিন্ন সমস্যা আজিলৈকে আহি পৰিছে সেন্সাছৰ কথা আৰু বেলেগ পৃথককে আহিলে আৰু অনাগত দিনত তেওঁলোকৰ যেটো socio-political or educational or employment rights
সেইটো তেওঁলোক বঞ্চিত হ'বলৈ গৈ আছে ইয়াৰ ক্ষেত্ৰত আমি বহুত সিৰিয়াছ আৰু ভাৰত চৰকাৰে এইটো সমাধান আনিবৰ কাৰণে আহ্বান জনাইছোঁ আনফিনেদি আমাৰ যেহেতু অসমত এতিয়া বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আছে ইয়াৰ ক্ষেত্ৰতো আমি চেন্ট্ৰেল গভৰ্নমেণ্ট ইণ্টাৰভেনশ্যন কৰি যাতে ইয়াত সম্পূৰ্ণ সমৰ্থন কৰি তাত ইলেকশ্যন পাতিব লাগে গাঁও নিৰ্ধাৰণৰ ক্ষেত্ৰত গাঁও অন্তৰ্ভুক্তৰ ক্ষেত্ৰত নটিফিকেশ্যনৰ ক্ষেত্ৰত সমষ্টি নিৰ্ধাৰণৰ ক্ষেত্ৰত তেওঁলোকে এইটো সমাপ্ত কৰিব লাগে বা আনিব লাগে ইয়াৰ ক্ষেত্ৰত আমি ইণ্টাৰভেনশ্যন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ